হেল্ল' ফ্ৰেণ্ড, আজি মাইনা ধুনু ব্লগলৈ আপোনালোকক স্বাগতম। আৰু আমি যাব ওলাইছোঁ, এই ধুনুও ওলাইছে। ক'ত যাম কি কথা সকলো আপোনালোকক জনাই আছোঁ। মা ওলাইছে, এয়া ধুনুও ওলাইছে। ফাইনেলি আমি গাড়ীত বহি ল'লোঁ আৰু চাই থাকক ভিডিঅ'টো। আমি ক'ত যাম গৈ পাই কৈ আছোঁ আমি ক'ত যাম। আমি গোটেই ৰাতিটো বাছতে গৈ আছোঁ আৰু ধুনু কলাত শুই আছে, মাও মোৰ কান্ধত। মই কিন্তু টোপনি যোৱা নাই, গাড়ীত এনেকৈ মোৰ টোপনি নাহেই। এই আমি আহি পালোঁ, এই ধুনীয়া এটা ৰুম পালোঁ গা ধোৱাৰ কাৰণে। ইয়াতে ধুনীয়াকৈ গা ধুব পাৰি, চব কৰিব পাৰি। মই ড্ৰেছ চেঞ্জ কৰি আছোঁ। আপোনালোকক কোৱাই নাই নহয় আমি ক'ত আহিছোঁ। আমি আহিছোঁ অগ্নিনাভ মন্দিৰলৈ আৰু এতিয়া তাত দিবৰ কাৰণে কিবা কিবি কিনি লওঁ। ধূপটো আপুনি এক্সচেঞ্জ কৰি দিব লাগিব। তেলটো ঢালিব পাৰিব। তেলটো এখন লৈ যাওঁ, ধূপটো ৰ'ব মই আপোনাক বুজাইছোঁ। ধূপটো আপুনি দিলে নহয়, ধূপটো দি মেলি আপুনি ধূপটো ঘূৰাই ঘৰ লৈ যাব, নি মেলি আপুনি গোঁসাই ঘৰ জ্বলাব। বেলেগ এটা দিব তাৰপৰা, আৰু বা আপুনি তাত দি থৈ আহিলে তেওঁলোকে যেতিয়া পূজা চূজা কৰে আপোনাৰ নামত তেওঁলোকে জ্বলাই দিব। থৈ দিলেও তাততো শৰাই দিমেই দিয়কচোন। তেনেহ'লে আপুনি নিদিলে আপোনাৰ নিজৰ কথা আৰু শৰাই দিমেই মই। তেনেহ'লে শৰাইটো এটা বেলেগ বস্তু। এইখিনি বস্তু আপোনালোকে পানীটো ঘূৰাই নিব লাগিব ঘৰলৈ। কথাটো কৈছোঁ, পানীটো ঘৰত গৈ ছটিয়াই দিব। তেলটো আপোনালোকৰ দৰকাৰী বস্তু। একো নজ্বলয় তাত। তেলটো মেইন হেৰিটোত ঢালি দিব লাগে ন। তেলটো ঢালি তেলটো আকৌ ঘূৰাই লৈ যাব আপোনালোকে। তেলটো ঘূৰাই লৈ আপোনালোকে গা চা দি পেলাই লগাব পাৰিব। আৰু নেক্সট আপোনালোকৰ হেৰি গোঁসাই ঘৰটো জ্বলাব পাৰিব। তাৰপাছত আপোনালোকে মই আকৌ হেৰি তেলটো লৈ আমি খোজকাঢ়ি আহিছোঁ মন্দিৰলৈ। এই মোটামুটি 8টা মানত খুলিব বুলি কৈছে। অগ্নিনাভ মন্দিৰৰ দুৱাৰ ৰাতিপুৱা 8 বজাৰ পিছতহে খুলিব। আৰু আমি এতিয়া গা পা ধুই আহি গেটৰ সন্মুখত ৰৈ আছোঁ। অগ্নিনাভ মন্দিৰৰ দুৱাৰ খুলি দিলে আৰু চাওকচোন মানুহৰ ভিৰ কিমান। আৰু এতিয়া একো মই বুজিয়ে পোৱা নাই, ক'ত কি কৰিব লাগিব, ক'ত লাইনত দিব লাগিব নে কি কৰিব লাগে। প্ৰথমতে মই চাইহে আছোঁ ক'ত কি কৰিব লাগে, তাৰপিছতহে মই বাকী কৰিম বুলি ভাবি আছোঁ। কোনটো লাইনত থিয় সঁচাকৈ আমি দেখি থাকোঁ। এনেকৈ নহয় সেইফালে দি পেলাই যাওঁচোন। চাওকচোন মানুহ কিমান হৈছে। আৰু মই অলপমান টাইম মানুহে চাইছোঁ, ক'ত কি কৰিব লাগে বুজিয়ে পোৱা নাছিলোঁ। এইবাৰ মই লাইনত থিয় হ'লোঁ আৰু মই শিৱলিংগত পানী ঢালিবৰ কাৰণে। বহুত দীঘল লাইন, গৈ আছোঁ।
এইটো হ'ল নিৰ্মালী আইন নিৰ্মালী লোৱা। নিৰ্মালী ল'বৰ কাৰণে বহুত টাইম থিয় দিব লগা হৈছে আৰু অৱশেষত নিৰ্মালী পাইছোঁ আৰু ইমানখিনি আৰু ভিডিঅ' কৰা হোৱা নাই মানে আৰু ভিডিঅ' কৰিব নিদিয়েও। আমাৰ অগ্নিনাভ বাবাৰ দৰ্শন হৈ গ'ল আৰু নিৰ্মালীও লৈ ল'লোঁ। সকলোবিলাক ভালে কুশলেই হৈ গ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ যাবৰ কাৰণে আৰু বহুত মানুহ আমাৰ লগত আছে। আমি এখন বাছত গৈছিলোঁ। এই ধোন মানুহ জন্দা হৈছে না নাই দেখা নাই দেখছো। অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰা আহি এতিয়া বাছত উঠিলোঁ। শিৱসাগৰলৈ আহিলোঁ যেতিয়া কাৰেংঘৰ তলাতল ঘৰ এইবিলাকতো চামেই আৰু এতিয়া আহিলোঁ আমি কাৰেংঘৰলৈ আৰু ইয়াত টিকট চিকট কাটি ভিতৰত সোমাওঁ। কি 220 টাকা? অঁ 20 টাকা। কাৰেংঘৰ আপনি দুধ যাও ভালকে ভালকে। ও ধুনু ধুনু ও ধুনু শুনাচোন ও একলি একলি নাযাবা দৌৰি আহাচোন। নানাকে থাকোঁতে ইফালে আৰু নাযায়। তাৰে ওপৰত উঠা নেদে আইতা উঠা নৰে না লাহে লাহে নামবা নামি যাও। ধুনু উঠোঁতে বিৰাট ফূৰ্তিত উঠিছে কিন্তু নামতে নামিব পৰা নাই। ধুনু ধুনু আহা 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 এইবাৰ আৰু নামাটো বাহিৰ ইমানতে আহা আৰু বাহিৰ যাম আহা ধৰাচোন ধৰা। নামাটো কহে দি আছে সেইকাৰণে এৰি নেদবা আহাৰ লগত নামবা লাগব। পাইছোঁ নামাটো আহা তো নামাটো পাই গ'লো নামাটো বাহিৰে গৈছিলোঁ। এইটোৱে ঘূৰি আছিল এইবাৰ আহিলোঁ আমি চৰাইদেউ মৈদামত আৰু ইয়াত আহোমৰ ৰাজপৰিয়াৰ লোক বিষয়ববীয়াসকলক মৈদাম পথাৰে সমাধিস্থ কৰা হৈছিল। প্ৰথম ৰজা চুকাফাক ইয়াত সমাধিস্থ কৰা হৈছিল। ধুনু এটা ফটো উঠা যাওক। এই যে দেখিছে তিলা ওখ তিলাবিলাক আৰু এইবিলাকতে ৰজা মহাৰাজাবিলাক তাত সমাধি কৰা হৈছিল।
খোলা আমি আহি পালোঁ এইবাৰ তলাতল ঘৰত আৰু আহি আছোঁ সোমাই চাই থাকক অনলাইনে হ'ব চাগে দাউৰা কিয় যাই নাপাম দাউৰবা দিয়া নাই নেহে মই তলাতল ঘৰত আমাৰ ধুনে উঠিছে জান ইফালে ইফালে নাযাবা পৰি যাবা আৰু এভাগে যাব এই ইফালে যাওঁ হা এখনি একদম সোমাই নাই চবতে যাই তো আন্ধা লা আমি তলাতল ঘৰত চাই আহিছোঁ কোনটো ওপৰৰ ঘৰটোত আমি ৰাস্তাই বিচাৰি নাপালোঁ দেখোন আৰু তলত থকা ঘৰটো দেখাই নাপালোঁ সেই আগৰ ঘৰটো গধূলি হোৱাৰ কাৰণে বহুত দৌৰা দৌৰিকৈ তলাতল ঘৰটো চালোঁ আৰু তলত যোৱা ৰাস্তাটো এতিয়া আছেনে নাজানো ইয়াৰে আগৰবাৰ আহোঁতে মই চাইছিলোঁ সেইটো তলত যোৱা ৰাস্তাটো আৰু এইবাৰ কিন্তু মই দেখা নাপালোঁ আমি ওলাই আহিলোঁ তলাতল ঘৰৰ পৰা আৰু এইবাৰ আহিলোঁ আমি ঢেকীয়াখোৱা বৰনামঘৰত যোৰহাটৰ আমি পাৰ হৈয়ে গৈছিলোঁ তাৰপিছত আৰু উলটি আহিছোঁ গেটখন দেখি আৰু এতিয়া সোমাই আছোঁ কিন্তু কিমান দূৰ নাজানো বাছখন আধাতে এৰি আহিছোঁ পিছত গম পালোঁ যে মানে ইয়াৰ পৰা এই গেটখনৰ পৰা 3 কিলোমিটাৰ যাব লাগে আৰু পিছত গাড়ীখন মাতিলোঁ আৰু এয়া নামঘৰৰ বৰনামঘৰৰ ফালে আহি আছোঁ ৰাতিও হৈছে বহুত দৌৰা দৌৰিকৈ চাইছোঁ ভাল লাগে বিৰাট মৰম লাগে ইয়াৰে আগতে যে এবাৰ আহিছিলোঁ তেতিয়া ইয়াত আমি ৰাতি আছিলোঁ আৰু তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহুত বেলেগ হৈছে এতিয়া আৰু আগতকৈ বহুতেই ভাল লগা হৈছে একবার আমি আইছিলো যে আমিও একবার আমি ক্লাবের পর আইছিলো না 4.5 দিন ঢেকীয়াখোৱা বৰনামঘৰ চাই এতিয়া আমি গাড়ীত উঠিলোঁ আৰু এতিয়া আমাৰ যাত্ৰা ঘৰলৈ গোটেই ৰাতিটো বাছত বাই বাই